নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ ফুৰিবলৈ শ্বিলঙত। এয়া শ্বিলঙৰ ভিউ হয় আৰু ওখ ওখ চাৰিওফালৰ পাহাৰবোৰ দেখিছেই নহয় আৰু সেউজীয়া গছ-গছনিবোৰ দেখি বহুত ভাল লাগিছে আৰু আকাশখন মন কৰকচোন বহুত ডাৱৰে ভৰি আছে, বৰষুণ ধৰা নিচিনা কৰিছে, একদম কোলা হৈ আহিছে, এয়া বৰষুণ পৰিব চাগে। আৰু এতিয়া আমি গৈ আছোঁ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ আপোনালোকে চাই থাকিব আৰু যদি চাই ভাল লাগে প্লিজ কমেণ্ট এটা কৰিব আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া ব'লক গৈ থাকোঁ। আৰু এতিয়া আমি পাই গ'লোহি হোটেল। এয়া হোটেলৰ ভিতৰখন অকণমান আপোনালোকক দেখুৱাই দিছোঁ আৰু এইটো হৈছে আমাৰ ৰুম। এইটো টিভি আছে চাব পৰাকৈ থৈ দিছে টিভি এটা, আৰু এইটো হৈছে কাষতে এটা থৈ দিছে আলমাৰি কাপোৰ চাপোৰ থ'ব পৰাকৈ। আৰু এইফালে ল'ৰাটোৱে উৎপাত কৰি আছে ড্ৰেছিংখন চাই চাই, এইফালে বাপেক বহি আছে, বিচনাত বেগবোৰ চব পেলাই থৈ দিছোঁ আৰু এইফালে এটা ফোন দিছে ফোন কৰিব পৰাকৈ। আৰু এইফালে আমি এতিয়া তিনিটাই ওলাই আহিছোঁ কিবা এটা খাবলৈ যাওঁ, খাই আহোঁ বুলি। আৰু এইফালে বহুত দবা পিটা বৰষুণ, তাৰ পাছত কিন্তু আমি ওলাই যাব পৰা নাই, সেইকাৰণে অলপ সময় ৰখি আছোঁ বৰষুণটো কমক, বৰষুণটো কমিলে আমি ওলাই যাম। আৰু কিন্তু বহুত জোৰছে বৰষুণ পৰি আছে দেই, এয়া বহুত মানুহ অহা যোৱা কৰি আছে ছাতি লৈ লৈ, কিন্তু আমাৰ হাতত ছাতি নাই সেইকাৰণে ৰখি দিছোঁ বৰষুণ এৰালৈ। গুড মৰ্ণিং গাইজ, আজি হৈছে নেক্সট ডে'। কালি ভিডিঅ' বেছি নকৰিলোঁ, শুই থাকিলোঁ, বহুত ভাগৰ লাগিলে সেইকাৰণে। আৰু এতিয়া আমি তললৈ আহিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। এয়া আমি তিনিটা বহি লৈ ব্ৰেকফাষ্ট কৰি আছোঁ, হেল্ডি খাইছোঁ আৰু খাই বৈ লওঁ, তাৰপাছত আমি তিনিটাই অকণমান ওলাই আহিমগৈ। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক। আৰু এইফালে এজনী মই এইফালে ৰেডি হ'লোঁ ওলাই মেলি, আৰু এতিয়া আমি তিনিটাই অকণমান ওলাই আহোঁগৈ।
পুৱা লাহে লাহে বাঢ়ি আহে আধৰুৱা এটি এটি ভাৱনাতে থৈ দিয়া বহু কথা হেঁপাহতে হিয়া খুলি আজি আপোনাকে আৰু ইফালে এখন দোকান আছে খাচী ট্ৰাইবেল ড্ৰেছবোৰ থাকে ফিমেল মেল সকলোৱে থাকে পিন্ধি গৈ সকলো সাজপাৰ পিন্ধি ফটো উঠিব পাৰি আৰু এতিয়া এফালে আমি গৈ আছোঁ টিকেট কাটিবলৈ নাৱত উঠিবৰ কাৰণে আৰু এফালে মানুহজনে টিকেট কাটি আছে বহুত ফুৰিলোঁ আৰু ভাগৰ লাগিছে বহুত আৰু ভোকো লাগিছে সেইকাৰণে হোটেলত সোমাই লৈ কিবা এটা খাই লওঁ বোলো আৰু আমি খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।